Hello guys and welcome back to my YouTube channel Forecasting Bohatolora Forecast Number. আজি এটা বিশেষ কথা লৈ আপোনালোকক লৈ আহিছো আপোনালোকৰ মাজত আপোনালোকে কোনে কোনে মোৰ ভিডিও চাই ভাল পায় প্লিজ কমেন্ট কৰিব মই ভিডিও বনাবলৈ তেতিয়াহে মই আগবাঢ়ি যাম আৰু আপোনাৰ মাজত মই এটা ক্লিপ দেখাব বিচাৰিছো আপোনালোকক আসামে আৱলি দেশেৰ নাম ভোলালি আসামে আৱলি দেশেৰ নাম ভোলালি জঙ্গল কাটি করলি সমান হে বানাই দেলি हमरा সোনার আসাম। তো গাইস আপোনালোকক দেখাব বিচাৰিছো আপোনালোকে এই ক্লিপটো চাই ছোৱালীজনী কিমান সুন্দৰকে গান গাই আছে কিৰণ মাঝি আৰু ফুল সাপোৰ্ট আপোনালোকে কৰিব আৰু ভিডিও ক্লিপটো আপোনালোকে চাই লওক আৰু কমেন্ট কৰি জনাব কেনেকৈ লাগিছে। আসামের চাহ পাতা ভেজাই দিলি কলকাতা আসামের চাহ পাতা ভেজাই দিলি কলকাতা কলকাতায় আছে আমাদের নাম হে বানাই দেলি हमरा সোনার তো গাইস কিৰণ মাঝিক আপোনালোকে সাপোৰ্ট কৰিব আৰু কিমান সুন্দৰকৈ ঝুমৰ গীত গাই আছে আপোনালোকে ফুল সাপোৰ্ট কৰিব বুলি তেতিয়াহে আগবাঢ়ি যাব আৰু তেনেহ'লে বলক লৈ খাই আছোঁ আপোনাৰ চাহৰ চাহ বনাই দিলে আমাৰ বাইদেউ বনাই দিলে চাহ বৰ্তমান চাহ খাম আমি আৰু ভিডিঅ'টো চাই কেনেকুৱা লাগিলে আপোনালোকে কমেণ্ট কৰিব বৰ্তমান চাহ বনাই দিলে কোনে বনাই দিলে দেখাই দিম আপোনালোকক বাইদেউ পলাই গ'লে বৰ্তমান এইটো ভাই অভিজিত ভাই সিও আজিৰ পৰা বোলে ভিডিঅ' বনাব বোলে ব্লগ ভিডিঅ' বনাব বোলে তো ফুল সাপোৰ্ট কৰিব আপোনালোকে আমাক আৰু কমেণ্ট কৰিবচোন ছোৱালীজনীৰ গানটো কেনেকৈ পালে আৰু থেংক ইউ ছ' মাছ গাইজ আজিৰ ভিডিঅ' ইমানটোৱেই আৰু নেক্সট ভিডিঅ'ত লগ পাম বুলি আশা কৰিলোঁ আৰু যদি ভিডিঅ' চাই ভাল লাগিলে লাইক এণ্ড কমেণ্ট এণ্ড শ্বেয়াৰ ছাবস্ক্ৰাইব কৰিব পাহৰি নাযাব থেংক ইউ ছ' মাছ।